Suécale. Ôi dạ. এইকেইটা পিকক হয় আমি এতিয়া গোলাপ পূজা এখন দেখাই দিওঁ পূজা অৰ্চনা খতম কৰি আমি আকৌ ওলালোঁ বগীবিল চাবলৈ। আহক 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 আমাৰ লগত বগীবিল চাবলৈ যাওঁ। এইখানে সোৱণশিৰি নদী, য'ত সোণ পাইছিল ইংৰাজৰ টাইমত। আপোনালোকে চাওক, এইখনে হয় সোৱণশিৰি নদী, যাৰ অসমীয়া ষ্টেট নাম আছে। আৰু আমি আগলৈ ভিডিঅ'টো আপোনালোকক দেখাই আৰু ধেমাজি দেখাম। তাৰপিছত আমি বগীবিল দলঙলৈ যাম। আহক চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে। ওই পঢ়া ল'ৰাটোৰ কেনো হ'ল শুনিছো পঢ়াবোৰে নেগল চিন্তা কৰি জতাধাৰী জীৱ হ'ল ওই উলত পালত গোটেই দেখোন কি হেনো পালে এই গৰম গৰম কথাৰ বতা ঘনাই বলিলে আমাৰ গাঁৱৰ মানুহৰ গাত কৃষ্ণ হেনো লম্ভিলে ওই আমাৰ গাঁৱৰ মানুহৰ গাত কৃষ্ণ হেনো লম্ভিলে অৱশেষত আমি বগীবিল দলং পাই গ'লোঁ। চাওক আপোনালোকে, ইমান ধুনীয়া ইয়াৰ দৃশ্য। আপোনালোকে উপভোগ কৰক ভিডিঅ' যোগে আমাৰ। আৰু ইয়াত আহিব পাৰে আপোনালোকে। আমি ইয়াৰ এইটো দলং পাৰ কৰি পেলাই তাৰপিছত আমি পিকনিক প্লেচলৈ লৈ যাই আছোঁ আপোনালোকক। চাই থাকক ভিডিঅ'টো। ধুনীয়া ল'ৰাটোৰ কিনো হ'ল ধুনীয়া হাঁহিটো কিনি গ'ল পঢ়াত ভাল ল'ৰাটোৰ কিনো হ'ল শুনিছো পঢ়াবোৰে নিগ'ল
পেণ্টটো পেলাই দিব নালাগে বুটু কণ পেলাই নিদিয়ে এনে পইচাটো কি কৰক মাদাম পটাম কৰি দিছিলোঁ পেলাব দিয়া নাই ফটো আহা তুমি কোৱা কিবা কাৰণে মই তোমাক খুঁজা কৰোঁ গুচিয়ে ভাল দে ইয়াৰ পৰা এইটো চাব কাৰণে ৰখি আছোঁ এইটোহে মজা বিহু